কিন্তু তাৰ লগত মই আৰু নতুনকৈ দুটা আঁচনি আৰম্ভ কৰিব খুজিছো। এটা আঁচনি হ'ল আমাৰ যিবিলাক ডেকা ল'ৰা আছে, মই ভাবিছো যে 2 লাখ, কিন্তু 2 লাখ একেলগে কলে মই মিছা কথা কোৱা হ'ব, যাতে গাড়ীখন লাহে লাহে যায়। সেইকাৰণে মই প্ৰথম কৈছো যে এই বছৰ আমি প্ৰচেছ আৰম্ভ কৰিম। 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিম, যাতে তেওঁলোকে কিবা নহয় কিবা ব্যৱস্থা আৰম্ভ কৰিব পাৰে। এইটো বেংকৰ পৰা লোন নালাগে, বেংকৰ লগত কোনো কানেকশ্যন নাই, ডাইৰেক্টলি চৰকাৰে বেংক একাউণ্টত 2 লাখ টকা ঢালি দিব। আৰু তাৰ পিছত যেতিয়া আপোনালোকে ব্যৱসায় ভাল কৰিব, তেতিয়া আপোনালোকে বেংকত যাব, আৰু মইতো আশা কৰিম যে ভাল বিজনেছ কৰি আপোনালোকে বেংকৰ পৰা পিছত 10 লাখ 20 লাখ যি লাগে লোন ল'ব। কিন্তু মোৰ ফালৰ পৰা আমি 1 লাখ ল'ৰাক প্ৰথম বছৰ 2 লাখ, আৰু ভগৱানে যদি শক্তি দিয়ে পিছত আৰু 1 লাখ ল'ৰাক আমি 2 লাখ টকাকৈ আমি সহায় কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ গাঁৱত বহুত সেল্ফ হেল্প গ্ৰুপ আছে নে নাই? মহিলাসকলৰ গ্ৰুপ আছে নে নাই? ইমান দিনে মহিলাই গ্ৰুপত টকা পায়, যে 25,000 টকা গ্ৰুপত দিলো, 50,000 টকা গ্ৰুপত দিলো। গ্ৰুপত দিলে 10টা মহিলাৰ মাজত ভাগ হয়। 25,000 টকা কংগ্ৰেছেতো 5,000 দিছিলে, 5,000 মানে গাই প্ৰতি 500 টকা। যদি 25,000ও দিওঁ তেতিয়াহ'লে গাই প্ৰতি হয় 2,500 টকা। গতিকে মই চিন্তা কৰি আছিলো যে আমাৰ অসমত 40 লাখ মহিলা গ্ৰুপ আছে, 4 লাখ মহিলা গ্ৰুপত 40 লাখ মহিলা আছে। এই 40 লাখ মহিলাই যদি নিজাকৈ কিবা কাম আৰম্ভ কৰে, আমাৰ অসমত কিমান কাম হ'ব? কোনোবাই ধূপ বনাব, কোনোবাই মৌ উৎপাদন কৰিব, কোনোবাই মুৰ্গী পুহিব, কোনোবাই গাহৰি পুহিব, কোনোবাই গৰু ৰাখিব। যদি এই মহিলাসকলৰ হাতত আমি যদি কিবা এটা টকা দিব পাৰো, তেতিয়াহ'লে এই মহিলাসকলে লাহে 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 উৎপাদনমুখী হ'ব পাৰিব। সেইবাবে মই এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসমৰ এই 4 লাখ সহায়ক গোটৰ যি মেম্বাৰ, সেই 40 লাখ মহিলাৰ বেংক একাউণ্ট নম্বৰ আমি ল'ম, আৰু বেংক একাউণ্টত আমি 10,000 টকাকৈ সব মহিলাক ব্যক্তিগতভাৱে আমি দি দিম।